নমস্কাৰ সকলোকে আহিবলগীয়া সৰস্বতী পূজাৰ শুভকামনা জনাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক পূজা কৰা হয়। 2025 ইং বৰ্ষত জ্ঞান, বাক আৰু কলাৰ দেৱী মা সৰস্বতীক 3 ফেব্ৰুৱাৰী অসমীয়া অনুসৰি মাঘ মাহৰ 20 তাৰিখ সোমবাৰৰ দিনা পূজা কৰা হ'ব। অসমীয়া কালপুৰুষ পঞ্জিকা অনুযায়ী পঞ্চমী তিথি আৰম্ভ হ'ব 2 ফেব্ৰুৱাৰী দেওবাৰৰ দুপৰীয়া 12:13 আৰু শেষ হ'ব সোমবাৰৰ ৰাতিপুৱা 9:57। কালপুৰুষ পঞ্জিকা তথা মদন গুপ্তাৰ ফুল পঞ্জিকা মতে 3 ফেব্ৰুৱাৰীৰ দিনাখনেই সৰস্বতী পূজা পালন কৰা হ'ব। এতিয়া আহিছোঁ সৰস্বতী পূজাৰ সময়ত মানি চলিবলগীয়া কেইটামান বিশেষ গুৰুত্বপূৰ্ণ নিয়মলৈ। যিহেতু এই বৰ্ষত 2 ফেব্ৰুৱাৰীৰ পৰাই পঞ্চমী তিথি আৰম্ভ হ'ব, গতিকে দেওবাৰৰ দিনাখনো আপোনালোকে নিৰামিষ ভোজন কৰিব আৰু নিজৰ পঢ়া টেবুলখন গংগাজল নাইবা পবিত্ৰ জল ছটিয়াই চাফা কৰি ল'ব। ইয়াৰ পিছত সৰস্বতী পূজাৰ দিনাখন নিমপাত আৰু তুলসী পাত মিশ্ৰিত পানীৰে স্নান কৰি বগা নাইবা হালধীয়া বস্ত্ৰ পৰিধান কৰি সৰস্বতী দেৱীৰ সন্মুখত ঘি চাকি এগছি জ্বলাব। চাকি জ্বলাই উঠি সৰস্বতী বন্দনা পাঠ কৰা উত্তম প্ৰমাণিত হ'ব। নহ'লে ওম সৰস্বতীয়ে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। মা সৰস্বতীক প্ৰসাদ হিচাপে বাটাচা, মিঠা আলু আৰু বগৰী অৰ্পণ কৰিব। মনত ৰাখিব, বগৰী অবিহনে মা সৰস্বতীৰ পূজা আধৰুৱা হৈ থাকিব। সৰস্বতী পূজাৰ দিনাখন মা সৰস্বতীৰ চৰণত ময়ূৰৰ পাখি ৰাখি পূজাৰ অন্তত সেই ময়ূৰৰ পাখি নিজ কিতাপৰ মাজত নাইবা পঢ়া টেবুলত ৰাখিলে অত্যন্তই শুভ ফল পোৱা যায়। গায়ক, মিউজিচিয়ান আৰু কলাৰ লগত জড়িত আৰ্টিষ্টসকলে যদি সৰস্বতী পূজাৰ দিনাখন আম আৰু মদাৰৰ পাত মা সৰস্বতীক আগবঢ়ায়, তেওঁলোকে কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্তই শুভ ফল লাভ কৰে। ইয়াৰ উপৰি বিদ্যাৰ ক্ষেত্ৰত বিশেষভাৱে পিছ পৰি থকা বিদ্যাৰ্থীসকলে তথা কম্পিটিটিভ এক্সামৰ তৈয়াৰী কৰি থকা জাতক জাতিকাসকলে যদি সিদিনাখন ৰাজহুৱা যিকোনো মন্দিৰত আহঁত গছ ৰোপণ কৰে নাইবা আহঁত গছত পানী প্ৰদান কৰি সেই গছৰ তলত চাকি জ্বলাই, তেতিয়া দেৱী সৰস্বতীৰ বিশেষ কৃপা লাভ কৰিবলৈ সক্ষম হয়। সদৌ শেষত পিতৃ মাতৃৰ বাবে কৰণীয় এটা বিশেষ উপায় আপোনালোকক জনাবলৈ ওলাইছোঁ। সৰস্বতী পূজাৰ দিনাখন আপুনি আপোনাৰ শিশুজনক প্ৰথমবাৰৰ বাবে আখৰৰ সৈতে চিনাকি কৰি দিয়া তথা স্কুলত নাম লগাই দিয়া উত্তম প্ৰমাণিত হয় বুলি শাস্ত্ৰত উল্লেখ আছে। মা সৰস্বতীৰ কৃপাদৃষ্টি আপোনাৰ শিৰত চিৰপ্ৰবাহিত হওক। ধন্যবাদ।